হেল্ল' এভৰিৱান, মই অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। কলেজত কোনো ষ্টুডেণ্ট নাছিলে। দেৱালীৰ পিছদিনাখনৰ পৰিৱেশ। কলেজৰ পৰা ওলাই গোটেইকেইগৰাকী মিলি কিবা এটা খালোঁ। খাই বৈ উঠি সংগীতা আৰু মই প্লাবিতাহঁতৰ ঘৰলৈ গৈছিলোঁ। প্ৰথমবাৰৰ বাবে তাহাঁতৰ ঘৰলৈ গৈছিলোঁ। খুৰী আৰু তাই বহুত দিনৰ পৰা মাতি আছিল। আহি পালোহি। আমাৰ হাঁহি থকা প্লাবিতাৰ লগত ধেৰ হাঁহিলোঁ, কথা পাতিলোঁ। খুৰীয়ে আমি যাম বুলি ঢেৰ কিবা কিবি বনাই থৈছিলে। খাই বৈ উঠি সংগীতাহঁতৰ ঘৰলৈ গ'লোঁ। প্ৰথমবাৰ কোনোবা লগৰ তাত থকাকৈ গৈছিলোঁ। পাওঁতে পাওঁতে পিছে আমাৰ সন্ধিয়াই লাগিলে। খুৰাই একদম ধুনীয়াকৈ কাৰ্টুনত খেতি কৰি থৈছে। গা পা ধুলোঁ। ধুই পেলাই খুৰী, তাই আৰু মই মিলি চাহ খালোঁ। খুৰাই মই যাম বুলি জালত মাছ ধৰি আনিছিল। আলহীয়ে পিছে মাছ নাখায়। সংগীতাই যে ধুনীয়া ধুনীয়া খানা বনায়, তাৰ অন্তৰালত থকা মানুহজনী হৈছে খুৰী। খুৰীয়ে বহুত ধুনীয়া বনায়। তাৰপিছত খুৰাই এয়া বাঁহেৰে বনোৱা বস্তু মোক দেখাইছে, বিচনী বনাইছে। খুৰা আৰু খুৰীয়ে যে ইমান বেছি মৰম কৰিছে। ঘৰখনলৈ গৈ সঁচাকৈ বহুত ভাল লাগিল।